বন্ধুসকল, যদি আপুনি আসাম কোঅপাৰেটিভ এপেক্স বেংকত চাকৰিৰ বাবে এপ্লাই কৰিব বিচাৰি আছে কিন্তু কনফিউজ হৈ আছে অনলাইন ফৰ্ম কেনেকৈ ফিল আপ কৰিব আৰু কি কি ডকুমেণ্ট লাগে, তেন্তে ভিডিঅ'টো শেষলৈ চাই থাকক। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে কেৰিয়াৰ আপডেট হাব ইউটিউব চেনেল। আজি মই ভিডিঅ'টোত সম্পূৰ্ণকৈ আপোনাক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম যে এপেক্স বেংকত অনলাইন ফৰ্ম ফিল আপ কেনেকৈ কৰিব, কি কি ডকুমেণ্ট লাগিব আৰু এপ্লাই কৰাৰ আগতে কি কি মিষ্টেক কৰিব নালাগে, সকলোবিলাক মই ক'ম। প্ৰথমে আহক চাওঁ কি কি ডকুমেণ্ট লাগে। এক নম্বৰ ডকুমেণ্ট হ'ল আপোনাৰ পাছপোৰ্ট সাইজ ফটো লাগিব, JPG ফৰ্মেটত হ'ব লাগিব, 100 KB তলত হ'ব লাগিব আৰু দ্বিতীয়তে চিগনেচাৰ লাগিব, আপোনালোকে JPG ফৰ্মেটত হ'ব লাগিব, 50 KB তলত হ'ব লাগিব। 3 নম্বৰত আপোনাৰ ID প্ৰুফ হিচাপে আধাৰ কাৰ্ড, পান কাৰ্ড নাইবা পাছপোৰ্ট হ'লেও হ'ব, PDF নাইবা JPG ফৰ্মেটত হ'লেও হ'ব, আপোনালোকৰ 500 KB তলত হ'ব লাগিব। চতুৰ্থতে আপোনালোক ক্লাছ 10ৰ পাছ চাৰ্টিফিকেট লাগিব, যাৰ নেকি আপোনালোক PDF বা JPG ফৰ্মেট হ'লেও হ'ব আৰু 500 KB তলত হ'ব লাগিব। 5 নম্বৰত আপোনাৰ গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট লাগিব, যাৰ নেকি আপোনাৰ PDF ফৰ্মেট হ'ব লাগিব আৰু 500 MB তলত হ'ব লাগিব। আৰু আপোনাৰ গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট লাগিব, মানে মাৰ্কশ্বিট লাগিব, যাৰ নেকি আপোনাৰ PDF ফৰ্মেট হ'ব লাগিব আৰু 500 KB তলত হ'ব লাগিব। আপোনাৰ লাষ্টত কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট লাগিব, যিটো নেকি মিনিমাম আপোনাৰ 6 মাহতকৈ বেছি হ'ব লাগিব, আৰু আপোনাৰ PDF ফৰ্মেট লাগিব। এপ্লাই কৰিবৰ কাৰণে আপুনি অফিচিয়েল ৱেবছাইটত আহিব, অফিচিয়েল ৱেবছাইটৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম। যেতিয়া আপুনি অফিচিয়েল ৱেবছাইট অ'পেন কৰিব, তাত আপোনাৰ চাইটত দেখিছে যে এইটো আপোনাৰ এপ্লাই ফৰ ৰিকুৱাৰমেণ্ট এছিষ্টেণ্টৰ কাৰণে, ইয়াত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইণ্টাৰফেচটো এইটো হয়, য'ত আপোনালোকে দেখিছে ইয়াত কেনেকৈ আপোনালোকে ফিল আপ কৰিব। এতিয়া হওক আপোনালোকে অনলাইন ফৰ্ম ফিল আপ কেনেকৈ কৰিব, মই ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। ফাৰ্ষ্ট ষ্টেপটো হ'ল আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, IDD আৰু OTP পাব। ছেকেণ্ডটো আপোনালোকৰ পাৰ্চনেল ডিটেইলছ আৰু এডুকেশ্যন ইনফৰমেশ্যন দিব লাগিব। 3 নম্বৰত আপোনালোকৰ ফটো, চিগনেচাৰ আৰু ডকুমেণ্ট দিব লাগিব। 4 নম্বৰত আপোনালোকে অনলাইন পে'মেণ্ট ফিজ কৰিব লাগিব। যোনসকল ষ্টুডেণ্টে প্ৰথমবাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব ওলাইছে তেখেতসকলে নিউ ইউজাৰত ক্লিক কৰিব লাগিব। নিউ ইউজাৰত ক্লিক কৰা অপশ্যনটো এইটো হয়, মই তাত আপোনালোকক দেখুৱাই দিম কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব। আপোনালোকে ইয়াত ক্লিক কৰিব নিউ ইউজাৰত, অকণমান লোডিং ল'ব, তাৰপিছত তাত অ'পেন হৈ যাবগৈ। অ'পেন হৈ যোৱাৰ পিছত আপোনাৰ নিউ ইউজাৰ দেখিছে, আপোনালোকে ইয়াত কেণ্ডিডেটৰ নাম লিখিব লাগিব ফাৰ্ষ্টতে। চাওক আপোনালোকে ইয়াত দেখিছে যে কেণ্ডিডেটৰ নাম লিখিব লাগিব, ইমেইল ID লিখিব লাগিব, ফোন নম্বৰ লিখিব লাগিব আৰু পাছপোৰ্ট নিজে এটা বনাই দিব লাগিব ভাল চাই, আৰু কনফাৰ্মেশ্যন পাছপোৰ্টটো দিব লাগিব। তাৰপিছত আপোনালোকে এগ্ৰি এণ্ড টাৰ্ম লিখা আছে যে ইয়াত I have read and এগ্ৰি টু অল টাৰ্মছ এণ্ড কণ্ডিশ্যন, তাত দি কিনে ৰেজিষ্টাৰ কৰিব লাগিব। বলক মই এতিয়া ৰেজিষ্টাৰ কৰি লওঁ। চবখিনি ফিল আপ কৰি লোৱাৰ পিছত আপোনালোকে ইয়াত দেখিছে যে মোৰ গোটেইখিনি ফিল আপ হৈ গ'লগৈ। তাৰপিছত আপোনালোকে I have read and agree to all terms and conditions তাত ক্লিক কৰি কিনে আপোনালোকে ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰি দিব। ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকৰ ইমেইল এড্ৰেছত এটা OTP যাব, যোনটো ইমেইল এড্ৰেছ দিছে তাত আপোনালোকে চেক কৰিব পাৰিব। তাত আপোনালোকে চেক কৰি কিনে OTP ইয়াত বহাই দিলে হৈ গ'ল। OTPটো আপোনালোকে বহাই দিয়াৰ পিছত ভেৰিফাই ইমেইলত ক্লিক কৰি দিব। ভেৰিফাই ইমেইলত ক্লিক কৰাৰ পিছত আপোনালোকে গো টু লগইনত ক্লিক কৰি দিব। গো টু লগইনত ক্লিক কৰাৰ পিছত আপোনাৰ কেণ্ডিডেট লগইন ফৰ্মখন আহিব, য'ত নেকি আপোনালোকে দেখিছে যে ইমেইল এড্ৰেছ আৰু পাছপোৰ্ট দিব লাগিব। মই বলক আপোনালোকৰ মোৰ নিজৰ ইমেইল এড্ৰেছ আৰু পাছপোৰ্ট দি কিনে বহাই দেখুৱাই আছোঁ। বেছিক ইনফৰমেশ্যনখিনি ফিল কৰি দিব, যেনেকৈ আপোনালোকৰ নাম আহিব, দেউতাৰ নাম আহিব, ডেট অফ বাৰ্থ, জেণ্ডাৰ, কেটেগৰী, ৰিলিজন, নেশ্যনেলিটি আৰু ডমিচাইল ষ্টেটখিনি ফিল কৰি দিব। আপোনালোকে এক্সাম চেণ্টাৰ নিজৰ ইচ্ছামতে চুজ কৰিব, য'ত নেকি আপোনালোকে যদি নিজৰ ওচৰ চিটি যোনখন হয় সেইখন চিলেক্ট কৰিব। গুৱাহাটী আছে, যোৰহাট আছে, তেজপুৰ আছে, বঙাইগাঁও আছে, শিলচৰ আছে। চ' মোৰ ইয়াৰ পৰা ওচৰ গুৱাহাটী হয়, চ' মই গুৱাহাটী চিলেক্ট কৰিম। পাৰ্মানেণ্ট এড্ৰেছৰ ছেকশ্যনটো আহি গ'লগৈ। আপোনালোকে নিজৰ এড্ৰেছ লিখিব লাগিব, ভিলেজ, পোষ্ট অফিচ, PS, ডিষ্ট্ৰিক্ট আৰু পিনক'ড লিখিব লাগিব, আৰু কৰস্পণ্ডেঞ্চৰ ছেম এজ ক্লিক কৰিলে আহি যাব। এইটোতো দি আছে, চ' এইটোতো লিখিব লাগিব। পাৰ্মানেণ্ট এড্ৰেছ ফিল আপ হোৱাৰ পিছত আপোনালোকে ছেম এজ পাৰ্মানেণ্ট এড্ৰেছ বুলি কৰস্পণ্ডেঞ্চত ক্লিক কৰি দিব, তাৰপিছত 7 নেক্সটত ক্লিক কৰি দিব। 7 নেক্সটত ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব, য'ত নেকি ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকচাৰখিনি আপোনালোকে দেখিছে, য'ত নেকি 10 কোৱালিফিকেশ্যন চাৰ্টিফিকেট মেণ্ডেটৰী হ'ব, হায়াৰ ছেকেণ্ডেৰী চাৰ্টিফিকেট মেণ্ডেটৰী হ'ব, চ' ডিগ্ৰী চাৰ্টিফিকেট মেণ্ডেটৰী হয়, আৰু পাৰ্চেণ্টেজ বা 6GB যিটো ষ্টাইলত আছে সেইটো হিচাপত দিব লাগিব। ধৰক আমি এডুকেশ্যন কোৱালিফিকেশ্যন এডিট কৰি লওঁ। প্ৰথমে আপোনালোকে ক্লাছ 10ৰখিনি ডিটেইলছখিনি ফিল কৰি ল'ব, তাৰপিছত আপোনালোকে 12ৰখিনি ফিল কৰিব, তাৰপিছত আপুনি ডিগ্ৰীখিনি ফিল কৰিব। বলক এতিয়া মই বাকী ডিটেইলছখিনি ফিল কৰি লওঁ। ফিল কেনেকৈ কৰিব, নিজৰ এক্সাম লেভেলটো দিব ক্লাছ 10 বুলি, ক্লাছ 10ৰ কাৰণে, আৰু চেবা বৰ্ড দিব, আৰু কিমান চনত পাছ কৰিছিলে সেইটো দিব, পাৰ্চেণ্টেজ দিব, আৰু ছেকেণ্ডটো পাইছে সেইটো ছেকেণ্ডটো দি দিব। ক্লাছ 10ৰখিনি যেনেকৈ ফিল আপ কৰিলে তেনেকৈ হাই ছেকেণ্ডেৰী আৰু ডিগ্ৰীখিনি আপোনালোকে ফিল আপ কৰি ল'ব। কোৱালিফিকেশ্যন তাৰপিছত আপোনালোকে ছেভ আৰু নেক্সট কৰি দিব। তাৰপিছত আপোনালোকৰ লেংগুৱেজ আহিব, আপোনালোকৰ লেংগুৱেজ আৰু স্কিলত আপোনালোকে লিখা আছে আছামিজ, হিন্দী, ইংলিছ যিটো জানে আপোনালোকে গোটেইখিনি ক্লিক কৰি দিব। যেনেকৈ মই আছামিজ ক'ব জানো, লিখিব জানো আৰু ক'বও জানো, চ' ইংলিছটো তেনেকৈ ছেইম হয়। যদি আপোনালোকে বেলেগ আৰু অন্য লেংগুৱেজ জানে তেন্তে এডিট ক্লিক কৰি কিনে বেলেগ অন্য লেংগুৱেজত লগাই ল'ব পাৰিব নিজৰ হিচাপত। তাৰপিছত আৰু কম্পিউটাৰ প্ৰফিচিয়েঞ্চিৰ কাৰণে আপোনালোকে কি জানে সেইখিনি গোটেইখিনি চিলেক্ট কৰি দিব।
আপোনালোকে এতিয়া ৱৰ্ক এক্সপিৰিয়েঞ্চৰ কথা আহিব যদি আপোনালোকৰ কিবা ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে তেতিয়া আপোনালোকে ৱৰ্ক এক্সপিৰিয়েঞ্চ লগাব যদি কোনো ৱৰ্ক এক্সপিৰিয়েঞ্চ নাই তেন্তে আপোনালোকে ৱৰ্ক এক্সপিৰিয়েঞ্চ লগাব দৰকাৰ নাই আপোনালোকে ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ ডকুমেণ্ট আপলোড অপশ্যন আহিব আপোনালোকে নিজৰ ইয়াত চাওক ফটোগ্ৰাফ দিব লাগিব 100 KB হ'ব লাগিব JPG নাইবা JPG হ'ব লাগিব চিগনেচাৰ দিব লাগিব আইডেন্টি প্ৰুফ হিচাপে আপোনালোকে আধাৰ কাৰ্ড পান কাৰ্ড বা পাছপোৰ্ট দিব লাগিব ক্লাছ 10 ৰ মাৰ্কশ্বিট দিব লাগিব আৰু আপোনালোকে গ্ৰেজুৱেশ্যন মাৰ্কশ্বিট দিব লাগিব আৰু গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট দিব লাগিব আৰু কম্পিউটাৰ প্ৰফিচিয়েঞ্চি দিব লাগিব সকলোবিলাক ডকুমেণ্ট আপলোড কৰি লোৱাৰ পিছত আপোনালোকে ছেভ এজ নেক্সটত ক্লিক কৰি দিব অলপ টাইম ল'ব সকলো ডকুমেণ্ট আপলোড হৈ যাব এখন এখন কৰি কিনে এপ্লিকেশ্যন সামাৰিটো আহি যাব তাৰপিছত আপুনি দেখিছে ইয়াত মোৰ চাওক নাম আহিছে ৰেজিষ্ট্ৰেশ্যন নম্বৰ আহিছে ইমেইল এড্ৰেছ আহিছে আৰু ফোন নম্বৰ আহিছে ডিক্লেৰেশ্যন থাকি গ'ল এতিয়া ডিক্লেৰেশ্যন আপোনালোক আই হেভ ৰিড অল আণ্ডাৰষ্টেণ্ড ডকুমেণ্টছ মানে গোটেইখিনি আপোনালোকে বুজি পালে পঢ়িলে বোলে সেই বুলি লিখা আছে জাষ্ট আপোনালোকে তাত ক্লিক কৰি দিব টিক কৰি দিয়াৰ পিছত আপোনালোকে ছাবমিট এণ্ড পে ক্লিক কৰিব ছাবমিট এণ্ড পে ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াত বহুতখিনি অপশ্যন আহিব ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড আৰু নেট বেংকিং ডিটেইলছ ফিল কৰাৰ পিছত আপোনালোকৰ মোবাইলৰ এটা OTP যাব OTPটো বহাই কিনে ছাবমিট কৰি দিয়াৰ পিছত আপোনালোকৰ পে'মেণ্ট কমপ্লিট হৈ যাব